স্বাগতম। ফাইনেলি মোৰ লেপটপটো ঠিক হৈ গ'ল। মোৰ লেপটপটো কি প্ৰব্লেম হৈছিল আৰু কেনেকৈ ঠিক কৰিলোঁ, কি প্ৰচেছ কৰিব লগা হ'ল, সকলোখিনি মই এই ভিডিঅ'টোত ক'ম। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আশা কৰোঁ সকলোৰে নিশ্চয় এই ভিডিঅ'টো কামত আহিব। মোৰ লেপটপটোৰ হোৱা প্ৰব্লেমটো মই ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোককো দেখুৱাবৰ কাৰণে। ভিডিঅ'টো চাই লওক, তেতিয়া ভালদৰে আপোনালোকে প্ৰব্লেমটো বুজি পাব। যদি আপোনালোকৰো এনেকুৱা প্ৰব্লেম হৈছে, টেনশ্যন ল'বলগীয়া একো নাই। না ডিছপ্লে প্ৰব্লেম হৈছে, না বেটাৰী প্ৰব্লেম হৈছে, এইবিলাক একো হোৱা নাই। কি কৰিব লাগিব চাওক, মই কৈ দিছোঁ। আপোনালোকে কোনটো প্ৰচেছৰৰ লেপটপ ইউজ কৰে আৰু সেই প্ৰচেছৰৰ নামটো গুগল ক্ৰমত যাই পেলাই চাৰ্চ কৰি দিয়ক। ৰাইজেন, AMD এনেকুৱা ধৰণৰ প্ৰচেছৰ থাকে আৰু যিটো প্ৰচেছৰ হয় আপোনালোকৰ সেইটো প্ৰচেছৰৰ নামটো গুগল ক্ৰমত যাই পেলাই চাৰ্চ কৰি ল'ব। যেতিয়া আপোনালোকে এনেকুৱাকৈ চাৰ্চ কৰিব, চাৰ্চ কৰাৰ পিছত তাত লিখাই থাকিব গ্ৰাফিক্স ফাইলছ বুলি। সেই দুটা ড্ৰাইভাৰ্ছ হয়, গ্ৰাফিক্স ড্ৰাইভাৰ্ছ। সেই দুটা ডাউনলোড কৰি দিয়ক। ডাউনলোড কৰাৰ পিছত ইনষ্টল কৰক। পিছত আপোনাৰ লেপটপটোৰ পিচিটো ৰেষ্টাৰ্ট কৰি দিয়ক। এইখিনিয়ে প্ৰচেছ মোক লেন'ভ' ছাপৰ্টৰ পৰা কৰাই দিছিলে। মই লেন'ভ' ছাপৰ্টক কল কৰিছিলোঁ। আপোনালোকেও কল কৰিব পাৰে যদি লেন'ভ' ব্ৰেণ্ডৰ ইউজ কৰে। আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰটো লৈ ল'ব। আপোনালোকে কল কৰি পেলাই আপোনালোকৰ যিকোনো সমস্যা কৈ পেলাই সমাধান কৰিব পাৰিব। যদি আপোনালোকে এইখিনি প্ৰচেছ নিজে কৰিব নোৱাৰে, তেতিয়াহ'লে ছাপৰ্টৰ সহায় লওক। সেয়াৰো সহায় লওক। আপোনালোকৰ লেপটপত যিটো QR কোড থাকে, সেই QR কোডটো স্কেন কৰি দিয়ক মোবাইলেৰে। তেতিয়া সকলোখিনি ডিটেইলছ আহি যাব। লেন'ভ' ছাপৰ্টৰ কি কৰিব পাৰি, ইয়াৰ নাম্বাৰৰ পৰা সকলোখিনি আহি যাব। যদি এইখিনি প্ৰচেছ কৰাৰ পিছতো আপোনালোকৰ এই প্ৰব্লেমটো ছল্ভ নহয়, তেতিয়াহ'লে আপোনালোকে যিদিনা ৰেজিষ্টাৰ কৰিছিলে প্ৰব্লেমটো, সেই ৰেজিষ্টাৰ কৰাৰ 3-4 দিন পিছত আপোনালোকৰ ঘৰত আহিব সিহঁতৰ মানুহ, সিহঁতে ঠিক কৰি দি যাব। এইখিনি প্ৰচেছ কৰাৰ পিছত মোৰ কোনো ধৰণৰ এনেকুৱা প্ৰব্লেম হোৱা নাই, এতিয়ালৈকে ঠিকেই আছে। আৰু সিহঁতে কৈছে যদি এনেকুৱা প্ৰব্লেম হয় আৰু ইনফৰমেশ্যন দিব দিছে। আৰু যদি এনেকুৱা প্ৰব্লেম হয় ইনফৰমেশ্যন দিম নিশ্চয়। যিখিনি প্ৰচেছৰ বিষয়ে ক'লোঁ আপোনালোকে সকলোৱে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে নিশ্চয় কৰিব পাৰিব। এইখিনি প্ৰচেছ ইমান টান নহয়। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, যিহেতু মোৰ এইটো নতুন চেনেল হয় আৰু তথাপিও আপোনালোকক কিবা এটা মেছেজ দিবলৈ চেষ্টা কৰিছোঁ আৰু আগলৈকেও চেষ্টা কৰিম, যদিহে আপোনালোকে ছাপোৰ্ট কৰে। जी सर, मैं एक बार रिपीट कर दे रहा हूँ, प्लीज़ कंफर्म कर दीजिएगा। जी सर। M महाराष्ट्र, P पंजाब नंबर 1, T तमिलनाडु, C चेन्नई नंबर 4, नंबर 9, नंबर 0। जी सर। जी जी सर, जैसा कि मैं चेक कर पा रहा हूँ सर कि आपके पास Lenovo V15 लैपटॉप है सर। सर अपने लैपटॉप में से गूगल क्रोम ब्राउजर ओपन कर लीजिएगा प्लीज़। जी सर। और सर क्या मैं आपके कॉल को 2 मिनट के लिए होल्ड कर सकता हूँ सर, ताकि मैं डिटेल चेक करके आपको बता सकूँ? जी सर। जी।